হেৰা হেৰা শুনিছানে তেওঁ মানুহজনী হেৰা সহায় গ'ল কি আর আপনাদের পত্র করে ভারত ছাইলে পাই টিভি পাই এ ডিমজা ধানখিনিও এই বছৰটোক তুলব নালাগে ভগৱানে বা চকু মেলি চাইনে নাচায় ইফালে বান্দাৰে অত্যাচাৰ কৰিছে ইফালে মানুহৰ ৰক ৰকি ৰাও ৰাৱি ইটান তিৰিও ঘৰত কৈ আছে চলি পলিৰো কথা আছে ইফালে চৰকাৰে 1 তাৰিখে চাউলৰ দিছে বিনা পইচাই তাকেতো ভগৱানে চকু মেলি চালি হল চন্দ্ৰ দেৱতা সেই গৰু ঠাণ্ডা শেষ কৰি দিলা কুকুৰৰ ব্যৱস্থা তোৰ গৰু দিছে সেই কুকুৰা আছে আই পন্ন বকা ধানখিনিও পকাত ভালকৈ বকছি লক্ষীমাই ভৰ খাইছি একদম নাকটো ধানখিনি লক্ষীমাই নাম লৈ কাটোৱে দিয়ক নমস্কাৰ নমস্কাৰ কি কৰিছা তাৰ কাষতেই যাওঁ ৰ কি কৰিছিস কুকুদা নমস্কাৰ বাকী আছো দে ধানখিনি মুখে লাগছি বাপা হাৰে এই তিৰি চুলিৰ কথা চলি পুলিৰ কথা বাপা হাৰে দেই একফালা আধাকে বনো কুকুকা ছাগালৰ ঘাঁহ আনিব লাগে গধূল হোৱাৰ লগে সৰিয়হ খান ধুই লোৱাৰ লগে টিকুকো চুমা দিব লাগে চুমা দিলে তাত দেহাটো ভাল নালাগে সেয়া মই এখন জানা লাগিছিল ইফালে চলি কৰি হাজি চাবি হাজি যাবি বাপা হাৰি ধুলো হৈ গৈছে মই বাপা ইফালে তোৰ ঘৰৰ কথা কচোন চলি পলি ঘৰ কিনো কবি আছো আৰু ইচ্ছা চিন্তি চলি পলি চলি বুলি ৰমেশ কাটো ইমান জানি পেলাই তই মোক অন্তৰত দুখ দিবৰ কাৰণে ইমান কথা কওঁ মই বাজা বুলি তই জানাই তই বাজান ভাল না ঠিকে আছে পিছে তই চলি পলি কথা ভাবছা না চলি ডাক্তৰক দেখাবি বাপা হাৰে সদায় ডক্তৰক দেখালো কোনোবা অজক দেখাবি তোমাৰ ঔষধো কৰিব পাৰে নহ'লে মই তহঁতক খাব মাতো গম পাইছা না যি হৈছে ইটান গধূলো হবাৰ হ'ল যা সৰক যাকে ময়ো যাওঁ তাকে যাওঁ দে চাধা খালা খাই যাওঁ চাধা খালা খাই যাওঁ দে 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 দেৰি হ'ল ৰমেশ খা কি ভাবি আছা নাই আকৌ ভাবা নাই যা যা সৰক যাকে তয়ো ময়ো যাওঁ যা ঘৰত তিৰি বিচাৰি বাপা ই মানুহটো বিয়াত বিয়ে ধৰা নিজেতো আকৌ কৰিব নোৱাৰে বেলেগৰ সহ দেখোঁ সেইকাৰণে যাবাই দিছোঁ নহ'লে মই ঠাণ্ডা খেয়াৰ খুজিব মই অলপ ধানে কাটব লাগে এনে বহি থাকি নহ'ব মোৰ বা সেইগিলা মিছামিছি সময়বিলাক খেদাই আহি পেলাই বাপাহাৰে এই ভাটিবেলা হ'ল আনাৰ লাগবা হ'লে বাপাহাৰে কণ্ঠ সুখে গেইছি মৰ উমিত পঢ়া মানুহবোৰে এই চালা চুহাৰৰ বেটি চাকৰি আনি পোৱা নাই আজি এই ধান নহয় এই ঘৰত যে হাওলাৰ লগত চিগিৰি চালি আৰাম যাবি ধানো বদ কানুছি লক লক শান্তি হা খালি চুহাৰৰ বেটি তই এতিয়াহে চালে চাল অন্তকল্প সুখে গেইছি থেংকে যে কয় পাছত ঘৰত কি আছে চাহ আছে না চেনি আছে না তোৰ চাহ হাত ভৰি আছে নাই চকু অন্ধ হৈছে নেকি চকু অপাৰেশ্যন কৰা মানুহজনী কি পিন্ধাইছা সেনেকে মেক্স মিছা কলা হে বাবা চকু জুৰি আইব্ৰু বিলাক মোৰ বেয়া হৈ যাব এই তই গৰু কাবাত ধৰছি নেকি অলপ চাই আহে এই ধান ধৰি লগান কৰিব লাগিব পেটত মুখ চাগাই দিব লাগিব ফুলাম চেণ্ডেল ফিটা চিঙিয়ে লগে দেখা নাই মাহেৰে এই ৰছীৰি ফিটা কৰি লৈছো বে হাই খাই এতে কিসা খাসি এতে হাঁহি
ইয়াতে না হাই হাই আও কি করে মেশর মাল খান্দু ফুলে এই মাটি এই চিকেন না হয় জানা কোন খবর দিয়ে দিছে হ্যালো ইফালে হাসুন রমেশ নাই এটা বহ চিনাকি হলো যেতে তোমার নাম্বারটা দিবা নেকি ও মাই তুমি এইবোৰ কি কৈছা এই সেকেন্ডত চিনি পাই ফেলে তোমাক ফোন নম্বৰ লাগে তুমি মোক কি লেউৰা বুলি ভাবিছা তোমাৰ স্বামীৰ দৰে বুলি ভাবিছা নেকি ও দূৰলৈ যিমান চকুৰ পাৱাৰ আছে না সিমান দূৰলৈ গৈছে যিমান বিলাক মাটি আছে এইবিলাক আমাৰ তুমি মোক লেউৰা বুলি ভাবিছা এইজন মানুহ দেখিছা এইবিলাক আমাৰ নকওঁ তুমি কি বুলি ভাবিছা কি বুলি ভাবিছা কি বুলি এই সন্দেহ কাৰণে মই ইয়াতে আহিছো ও হয় নেকি মই পিছে গমে পোৱা নাই নহয় তোমাৰ কথাটো আজি ফাৰ্ষ্ট চিনাকি হৈছি তো এইবোৰ কথা মই নেজানো আজি তুমি জানিলা জানি মই লেউৰা মানুহ নহয় নহয় না মই এই খেদালো ধান চাবা এই মালখান কমাই গৈছে ইফালেও নাই কুকুৰ লগত দেখোঁ মেলত বহিছোঁ তাই কুকুৰ হয় না কুকুৰ আৰু তাই কি এইগিলা বিয়ে নিলে তাক চিৰ Hey, du har jo lagt seg på. Oi, må til å gjøre fast. নাই এনেই Hvor har du til å gjøre fast? Nei, må til å gjøre det. নাই তই কি Hvor har du til å gjøre det? Oi, må til å gjøre fast. কি বুলি ভাবিছা তই বেছি বুলি গৰু খুটিত ধৰি গৰু লাগিব লাইন নাই গাখীৰ গাখীৰৰ লগত তুলনা কৰিব পাৰি ঘৰ ৱেষ্ট ইণ্ডিজৰ মাখন নাপায় নাইজেৰিয়াৰ আমাৰ কাষতে তেনেকুৱা ল'ৰা আছে তাৰ সেই গৰু খুটিত মই লাইন মাৰি বিশ্ব সুন্দৰী মই এস্কুৱাৰ আহি কৰি আছো তই মোক চাহিবা আহি ধান চাবা খেদালো তই আহি পেলাই এই কুকুৰত কিহৰ ফাষ্ট ফুড এ সি মাতিছে মই মৰি গৈছোঁ জল টকাজি ঘৰত জলটি মাৰি টকাজি ঘৰৰ বেটি হেল্ল' দৰ্শকসকল বহুদিন আমি ভিডিঅ' দিব পৰা নাই কাৰণ স্কুল কলেজবোৰতো খুলিছে আমাৰ সদস্যবোৰ সকলোৱে স্কুল কলেজলৈ যায় আহোঁতেও গধূল হয় মানে আজিকালি ঠাণ্ডাৰ দিনটো সেইকাৰণে বহুদিন আমি এটা ভিডিঅ' দিব পৰা নাছিলোঁ আজি সেইকাৰণে সময় পাই পেলাই আমি এটা ভিডিঅ' দিছোঁ আপোনালোকৰ এণ্টাৰটেইনমেণ্টৰ কাৰণে যদি ভিডিঅ'টো ভাল হৈছে আপোনালোকে ইমান কমেণ্ট কৰি জনাব আৰু লাইক ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব